ওই কোনে কোনে টেংকি খালী কৰা কৰি লহি অ' দৰ্জা মাৰিম এতিয়া যাওঁ আনৰটো নাজানো মই পুৰা খালী কৰি লওঁ এই বা বেলেগ ঠাণ্ডা লাগিছে দেই এই ঠাণ্ডা দিনকেইটা আহিলে শুই ভাল লাগে কিন্তু মুতিবলৈ যে এনেকুৱা টিক টিক উঠিব লাগে অ' এই বেছি ঠাণ্ডা পৰিলে যি দেখিছোঁ ময়ো মাইকী মানুহৰ নিচিনাকৈ ভিতৰত চৰিয়া গোটাব লাগিব নহ'লে ঠাণ্ডাখনত মুতিবলৈ কিমান উঠি থাকিবা টিক টিক তাতে এতিয়া বিপুলে বিয়াও পাতি ল'লে ঘৈণীয়েকৰ লগত একদম হেল্ল' গাইছ কৈ বাহ আমিওতো পেহীৰ লগত থাকো নহ'লে আমিও ব্লগ বনাবলৈ ষ্টাৰ্ট দি দিয়া নেকি ছোৱালী মই যে নোৱাৰো দেই আমাৰ দ্বাৰা এইবোৰ ব্লগিং শ্লগিং নহ'ব আমি ভাতৰ চৌ মানুহে আমি ছ'চিয়েল মিডিয়াত ব্লগ বনাব নোৱাৰো ভাতৰ চৌতহে পাৰিম এই মটৰ কণী খাই যে বৰ বেলেগ গেছ হৈ গৈছে অথনি পৰা 10 চাট মান দিলোৱেই ঐ পুতুকত যদি পাছাত কৰি মেলি আজৰি হৈ নাহিলি কিয় মই কিন্তু দৰ্জা মাৰি থৈ আহিলোঁ মোৰ পাছাত কৰিব লগা নাই লাগিলে যাম মই কিন্তু হোৱাৰ পাছত পাছাত কৰিবলৈ যাবলৈ টিকাত খুচি নাথাকিবি আকৌ হ'ব নোখোজো বেছি জোৰছে পাছাত কৰিব লাগিলে মা ভাগৰ চৰিয়াটো বিচনা তলতে আছে নহয় সেইটোতে কৰিম এইটো অকণো লাজ নাই তোৰ মাৰৰ চৰিয়াত মুত কিনো হ'ব মায়ে চোন মুতে ময়ো মুতি দিম ৰাতিপুৱা পেলাই দিব হয় ল'ৰা যা মুতিব লাগিছে যদি মুতি আগে আমাৰ দুজনীলে প্ৰথমতে হয়হে তিনিটাই নোৱাৰো নোৱাৰো দেই এইটোক মুতিবলৈ দিলে দেই এইটোৱে চৰিয়া গোটেই ফুল কৰি দিব হ'ব দে নুমুতো বেছি অকণমান মটৰ কণী খাই হালত খাৰাপ হৈ গৈছে দেই এনেকুৱা গলা গোন্ধাইছে কৃষ্ণ হৰি ৰাম 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 লেটিপিটি বেয়া গোন্ধোৱা নাই দেই ধেত তেৰিকা হ'ব দে অভাৰ কৰি দেখাব নালাগে তই নাপায় নহয় তই পাৰিলে তোৰ ওচৰত আৰু থাকিব নোৱাৰি শুই থাক এতিয়া মা মোবাইলটো উলিওৱা চাওঁ বাদ দে এতিয়া শুই থাক নাকে বাহিৰলৈ উলিয়াব পৰা নাই মোবাইল বাহিৰলৈ উলিয়াব পাৰিবি আকৌ যাব পাৰিবি নহয় মৰি যাওঁ অকণমান লাগিছে খালী কৰি আহোঁগে ৰাম কৃষ্ণ হৰি ৰাম 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 এইজনে কান্দি আছে নেকি ছোৱালী উঠ মুতিব লাগিছে নেকি মুতি ল কাৰ্পেটখনত আকৌ পানী কেনেকৈ পৰিলে ইমান জেপজেপীয়া হৈ আছে ৰাম এইবোৰ মুঠ দেখোন আমাৰ ইয়াত মুতিলে নেকি ঐ ল'ৰা পুতুকণ এইটো ক'ত গ'ল ক'ত গৈ আছে ক'ব নহ'ল নেকি ৰাতিখন ক'ত গৈ আছ তেনেকুৱা ভূত লাগিলে নেকি ৰাতিখন ক'ত গৈ আছে পুতুকণ মানে টোপনিতে গৈ আছে ইয়াৰ গাত মোৰ পপা বেমাৰটো লাগিলে ক'ত যাওঁ ৰাম ইছমেনকে ঘটনা কৰিব ই উঠোতে মই পাতককে সাৰ পাই গলো বুলিহে এই চিনেমাই ঘৰ পাৰ হৈছিলে আৰু উঠোতে মই ঘপককে সাৰ পালো বুলিহে নহ'লে যে পালেগেহেঁতেন ইমান পিছফালৰ পৰা চৈছো মোৰ কথা নাই শুনা নহয় একদম ঠাই ঠাই গৈ আছে কাইলৈ এটা কাম কৰিম বিচনাৰ তলত কাচি সৰিয়হ এইবিলাক ভৰাই থম নে কি কয় সেইটোকে কৰিব লাগিব ৰাতি আংকলৰ উঠি যায় নেকি বাৰু আজি সি উঠোতে মই সাৰ পালো কাৰণেহে গম পালো বাপৰে বাপ লেটিপিটি মুট গোন্ধোৱা নাই দেই একদম পুৰাই দিলি ফণী ৰাতি উঠি পিনি ক'ত যায় তাক এতিয়া সুধিলেহে গম পাম পুতুকণ তই ৰাতি উঠি ক'ত যাৱ তোক কোনোবাই আহ বুলি মাতি নিয়ে নেকি তহঁতক ক'বলৈ এতিয়া মই একো গমেই নাপাওঁ দেউতাহঁতে কৈছে ৰাতি ইটো কৰিছিলি সিটো কৰিছিলি পুতুকণ তই সদায় এটা সময়তে উঠি যাওঁ নে আৰু তই যে উঠি যাওঁ তেতিয়া তোৰ মুতিব লাগে নেকি মুতিব লাগেতো দেখা নাই নেকি ভিতৰত কিমান দুগা মুতি থৈছে তহঁতক ক'বলৈ এতিয়া মুঠতে মই একো গমেই নাপাওঁ তহঁতি এতিয়া মোৰ বিষয়ে যিমানটো গম পালি ময়ো সিমানটোৱে গম পাওঁ দেউতাহঁতে নোকোৱা হ'লেতো মই একো গমেই নাপাওঁ মোৰ যে তোৰ কথা ভাবি পিনি এতিয়া ভয়হে লাগিছে দেই তই বা ৰাতি উঠি ক'ত গৈ থাক তোক কোনোবাই মাতি নিয়ে আৰু সি তোক যি কৰিবলৈ কয় তই তাকে কৰ সি এডোখৰতে মুত বুলি ক'লে তই মুতি দিয় লাগিলে য'তে নহওক সি বৈ বুলি ক'লে তই গুচি যাৱ লাগিলে য'লৈকে নহওক এই ললিতা মই সৰু হৈ থাকোঁতে বেমাৰটো মোৰো হৈছিলে নহয় আপুনি জানে নাই মই যে সেইটো সময়ত মা দেউতাহঁতক ভাত জ্বলা কলা খুৱাইছিলোঁ সদায় একদম ৰাতি উঠি যাওঁ আপোনাক কি ক'ম মই ললিত দা এনেকুৱা এটা ফুটা নাই য'ত মই মুতা নাই এনেকুৱা এডোখৰ জেগা নাই য'ত মই হগা নাই মই যে জুহালৰ গাঁতলৈকে মুতিছোঁ আৰু ৰাতি হ'লে তই এতিয়া উঠি যাওঁ নেকি এতিয়া উঠি নাযাওঁ এতিয়া মোৰ ঠিক হৈ গ'ল একদম ফুষ্টি মাৰি তোৰ পিছে কেনেকে ঠিক হ'ল কিবা দৰৱ খালি নে কি
হে নাই নাই একো দৰৱ খোৱা নাই, নিজে নিজে ঠিক হ'ল। তেতিয়া যে দেউতা মাহঁতে মোৰ বাবে ৰাতি নুশুৱে, সদায় সাৰ পাই থাকে। মই উঠি যাব ল'লে দেউতা মাহঁতে কাটপকে ধৰেই। আপোনালোকৰ দৌৰি ভাগৰটো হৈছিলে বুলি কৈছে, তেওঁৰ ভাগৰ কেনেকৈ ঠিক হ'ল? মোৰ পাপা ভাগৰ ঠিক নহ'ল, তেওঁৰ ভাগৰ আকৌ এই বুঢ়া বয়সতহে হৈছিলে। মোৰ যে পাপা ৰাতি ঘূৰি ঘূৰিয়ে লাষ্টত ঢুকালেগে আৰু। সেইকাৰণে মোৰ অকণমান ভয় লাগি আছে। তোৰ ওচৰলৈ আহিছিলো মানে এনেকুৱা হ'লে বোলো কোনোবাই তাবিজ চাবিজ দিয়ে নেকি, তই বোলো কেনেবাকে জান নেকি? তাবিজ কোনোবাই দিয়ে যদিও মই নেজানো দেই, আজিলৈকে মই আকৌ কাবালৈ হ'লেও আনি পোৱা নাই নহয়। ললিত দা চিন্তা নকৰিব, তাৰ ঠিক হৈ যাব। মই তাবিজ চাবিজ নোলোৱাকৈ ঠিক হৈ গ'ল। খালি অলপ দিন আপোনালোক সাৱধান থাকিব লাগিব আৰু। উঠি গ'লেই তাক কাটপকে ধৰিব। ললিত তোৰ পিতেৰৰ গাত এইটো বেমাৰ তহঁতৰ বুঢ়াটোৰ পৰা লাগিলে। তহঁতৰ বুঢ়াটোৱে যে এটা সময়ত লেটি পেটি জ্বলা কলা খোৱা নাই। দিনত হ'লে সি ঘৰৰ পৰা ক'তো নাযায়, তামোল চুবাই চুবাই ঘৰৰ আগফালেকে বহি থাকিব। কিন্তু ৰাতি 12-1 বজাৰ লগে লগে গোটেই ৰাস্তাত পিটপিটাই ঘূৰি ফুৰিব। হৰা ললিত, মই তোমাক এটাই কলো আৰু যাহাই সি উঠি যাব, ঠালৰ দুগালত 2টা চৰ দিবা। এইবোৰ বেমাৰৰ ভাই, এইবোৰে দৰৱ। আপোনালোকে ভাত পানী খাই আহিলে নহয় ন? খালো। ভাত পানী খাইছে যদি আজি ৰাতি আমাৰ ঘৰত থাকিব নেকি? হয়, কালি ৰাতি যিখনে হ'ল মোৰ যে ভয়ত একদম পেট পৰি আছে। হ'ব দিয়া তেতিয়াহ'লে, ইমান ভয় কৰিছা যদি থাকিম কি আছে, নে কি কোৱা বজেন? থাকো বুলি ক'লে থাকিব পাৰিম, পেহীয়ে ক'লে পাৰিব, আৰু লগততো তীখৰ আছেই। তই ধনীৰাম পিছে? এই ভাবে তোমাৰ মাইকী এৰি থৈ য'তে ত'তে থাকিবলৈ টানেই পাওঁ, কিন্তু তহঁতি থাকিবি যেতিয়া ইচক চিন্তি ময়ো থাকিম আৰু। পুতুকণ, মোৰো লাগিছে তোমাক ৰাতি ভূতে মাতি লৈ যায়। নহ'লে আৰু তুমি 12-1 বজাত টহল দিবলৈ যোৱা নে? আৰু সেইটো টাইম ভাই ভূতৰ হয়, ভূতৰ। তুমি খালি এতিয়াৰ পৰা অলপ সাৱধান থাকিবা দেই। তোমাক ভূতে মাতি নি যদি ক'ৰবাত জিন্দা পুতি দিয়েগে। সাৱধান আকৌ ই কেনেকে হ'ব? ইটো একো গম নাপাওঁ বুলি কৈছে, টোপনিতে গৈ থাকে। এনেকুৱা হ'ব বুলি গম পালেহে আগতীয়াকে সাৱধান হৈ থাকিব পাৰিব। সেইটো বাৰু হয়, হ'লেও তুমি এতিয়াৰ পৰা ইমান ফুষ্টি মাৰি শুব নোৱাৰা, অলপ টোপনি ক্ষতি কৰিব লাগিব। যোৱা পোৱালি মখা, তোমালোক ইয়াৰ পৰা ঘৰা ঘৰি যোৱা। ললিত দা আজি আমাৰ ডাঙৰকেইটাক আজি নিশাটো ইয়াতে থাকি দিবলৈ কৈছে, সেইকাৰণে আমি ডাঙৰকেইটা আজি ৰাতি ইয়াতে থাকিম। থাকক বজেন দা, এই পুতুকণক যে পুৰা চকু দিব। তেতিয়াহ'লে পুতুকণ, আমি গৈ থাকো দেই। যা পুতুকণ, তেতিয়াহ'লে থাক, আমি কেইটা কাইলৈ ৰাতিপুৱাই তহঁতৰ ঘৰলৈ আহিম। আহা পুতুকণ ভাইটি, ভিতৰলৈ আহা। কনচেং, পুতুকণে যে পুৰা ভয় খাই আছে, ভয়তে সি পুৰা পেপুৱা লাগি আছে, তাৰ মাত কথাতে মই গম পাইছো নহয়। লগত এনেকুৱা কিবা হ'লেতো ভয় খাবই। আমাৰ লগত এনেকুৱা হোৱা হ'লে আমিওতো ভয় খালোহেঁতেন। পুতুকণৰ যে এতিয়াৰ পৰা ৰাতি হ'লেই চিন্তাই হ'ব আৰু, কাৰণ তাকতো ভাই পিছনিশা ফুৰিবলৈ মাতিবই। বজেন বৈ বহি থকাতকে শুই থাকোঁগে। কালি ৰাতি টোপনি ক্ষতি হ'ল, চকুকেইটা যে পৰি আছে। ব'লা, ঠাণ্ডা দিন বহি থকাতকে কাপোৰ লৈ শুই থকাই ভাল। দেবেন, তই মই ইচক চিন্তি একেলগে শুম দেই। বাৰু হ'ব, তই খালি লাখুটি লৈ খোচা পিন্ধা কৰি নাথাকিবি আকৌ। নোখোচো, কেলে খুচিম আকৌ? এবাৰ তোৰ লগত শুইছিলো, তই যে খুচি মোৰ তেজ উলিয়াই দিছিলি, মনত আছে? সেইবোৰ পুৰণা কথা, ইচক চিন্তি ধৰি নাথাকিবি। তই আমাৰ লগত শুব নালাগে, দেউতাহঁতৰ লগত শুবি। তহঁতি গোটেই মতাকেইটা ইয়াত হো, আমি মাইকী দুজনীয়ে ইটো ৰুমত শুংগে। হ'ব। ৰাতি খালি ক'তো নাযাবি দেই ল'ৰা, ধুনীয়াকে শুই থাকিবি। তুমি যিভাগে কৈছা, মই যেন যাওঁ বুলিহে কৈছো। গম পালে আৰু ৰাতিখন মই বাহিৰলৈ যাম নে আৰু ভিতৰত মুতিম নে? বাৰু হ'ব দে, এনেও দেউতাহঁতৰ লগত থাকিবই। আপোনালোক ইয়াত শুৱক, আমি দুজনী ইটো ৰুমত শুংগে। হৰা ছোৱালী, বোলো আঁঠুৱা তৰি নিদিয়া নেকি? দেবেন দা, আমাৰ ঘৰত মহ নাই, আমি আঁঠুৱা নতৰাকে শুওঁ। ঠাণ্ডা দিন বাৰু বৰ এটা দিগদাৰ নাই। কাপোৰৰ তলত মূৰ ভৰাই সোমাই থাকিম, মহ থাকিলেওনো ক'ত কামুৰিব পাৰিব। ঠাণ্ডা পানী জাৰটো আনি থম নেকি? ৰাতি কোনোবাই পানী খাব বিচাৰিব নি? নাই, নেলাগে। এইকেইদিন যিহে ঠাণ্ডা পৰিছে, তাতে পানী খাই থাকিবলৈ হ'লে টিক মুতিবলৈ যাবহে পাৰিম। হৰা ছোৱালী, বেয়া বাল্টিং চাল্টিং আছে নেকি? আছে যদি বাল্টিং এটাকে আনি দিবা। কেলে? মুতিবলে, আমি কেইটাইও মুতিব পাৰিম, তোমাৰ ল'ৰাটোকো মুতুৱাব পাৰিম। নাই, ইমান ডাঙৰ বাল্টিং নাই নহয় গোটেই সোপাই মুতিব পৰাকে। বাৰু নাই যদি নেলাগে, সৰু বাল্টিঙে কাম নহ'ব, সেইটোহঁত ধনিয়ামে অকলে ফুল কৰি দিব। ল'ৰাটো তই আমাৰ লগত শুবি। ধনিয়ামে ময়ে তোক সাৱটি শুই থাকিম, বাহিৰত টহল দিবলৈ যোৱাটো বাদ দে, বিচনাৰ পৰা হিলাহিলি কৰিব নোৱাৰ। দেউতা কাৰ লগত শুম এতিয়া মই? চাৰ লগতে শু। তহঁতি তিনিটা সেইখনত শু, আমি তিনিটা এইখনত শুম। মা, চয়াটো বাহিৰতে ৰাখি দিলে যে বিচনাত ভৰাই দিওঁ নে? নালাগে ভৰাব, আংকালে বাপেৰে দেখে বুলিহে বিচনাত ভৰাই দিওঁ। এতিয়া ইয়াত বেলেগতো নাই, আমি চয়াত মুতুৰি দুজনীহে আছো, আমি দেখি থাকিলেনো কি হ'ব?
লাইট গ'লে যে বিচনাৰ তলৰ পৰা চৰিয়া উলিয়াবলৈ বৰ দিগদাৰ। আন্ধাৰে মুন্ধাৰে উলিয়াওঁতে মাটিত যে অলপ পৰে। অ' মা, পুতুকণ বাৰু আজি ৰাতি আকৌ উঠি যাব নেকি? এতিয়া মইনো কেনেকৈ জানো বাৰু? হ'লেও দিগদাৰ নাই, সিহঁতি গোটেই সোপা আছে নহয়। আই ঐ, এইটো ভাগৰ ভৰি পতাকেইখন লেটিপিটি চেঁচা নহয় দেই। ঐ ল'ৰা, দন্তীয়া দ হৈ থাক। ৰাব যেন বোলো চুচু কৰিবলৈ গ'লে কবা দেই, গোটেইকেইটা একেলগে যাম। অঁ হ'ব, মোৰ বাৰু এতিয়া পেচাব কৰিব লগা নাই। এতিয়া বাৰু মোৰো লগা নাই, পাছত যোৱা কথা কৈছো। ঐ, তোৰো লাগিলে কবি, হাউতকে উঠি নাযাবি। দেবেন দা সি যাব নোৱাৰাকে ভালকে ধৰি থাকিব দেই। চিন্তাই নকৰিবা, ইয়াক অকণো হিলাহিলি কৰিব নিদিওঁ। ঐ ধনীৰাম, ঐ খুচা খুচি নকৰিবি আকৌ দেই, ঠাণ্ডাখনত বৰ দুখ পাম। কি কৈছে? যেন কি চাই আছা? তাড়াতাড়ি তোক ধৰা ধৰা ধৰা। ধেইত তেৰিকা, দেখিছানে কেনেকে মুখতে মুতি দিলে? দেবে নিজেই চক চিন্তি এটা বুঢ়াটো নিচিনাকে ভাল জ্বলা কলা খুৱাব। চাহ, মই গৰম গৰম নিমখীয়া নিমখীয়া পাইছো, মুখত আকৌ বোলো কি পৰিছে? চকু মেলি দেখিছো বাহ, ফিচকাৰী লৈ মোৰ মুখলে মাৰি আছে। দেবেনিতে চক চিন্তি ক'ত শুবি হয়, এখনততো শুব নোৱাৰ, গোটেই মুঠি চেচ কৰি দিলে। দেখিছা দৰ্জা খুলি ক'ত যাবগৈ লৈছে? পুতুকণ ভাইটি, পুতুকণ ভাইটি ক'ত গৈছাগে? ল'ৰাটো বোজেন থাপতে 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 অথনি দেবেন দাই থাপৰ দিবলৈ কৈছিলে। বচিন্দা, মই মানে আকৌ উঠি আহিলো ন। অঁ, আৰু দেবেন দা ধুনীয়াকৈ মুখতে মুতি দিলা। কি